স্বাগতম জনাইছোঁ সকলোকে মোৰ মিনি ব্লগটো আৰু এতিয়া গৈ আছোঁ মানে মিলত আৰু আপোনালোকক দেখাম আজি ভাবিছে চাগে মিলত গৈছে ধান বস্তাটো ক'ত বুলি আপোনালোকক দেখাই আছোঁ বাৰু এদিকে চাওক খাওঁ না মাহত ধান ৰোৱা ব্যস্ত মানুহ এই পিনে এজন কোৰ মাৰি আছে আৰু চাওকচোন ফুলজুপি ফুলি আছে বঢ়িয়াকৈ এইটো ছিজন নহয় কিন্তু বতৰত ফুলিছে যদি ভাল লাগিছে এইটো খুৰাহঁতৰ ঘৰ হয় তাত ধান মানে থৈ দিছিলোঁ বাৰিষা হৈ যায় আমাৰ তাত আৰু তাৰ কাৰণে এতিয়া ইয়াৰ পৰা নিব লাগিব আৰু গতিকে বাইকত উঠাই মেলি লৈ গৈ আছোঁ ৰাস্তাৰ ওপৰত ইয়াৰ পৰা মিললৈ 1 কিলোমিটাৰমান যাব লাগিব আৰু মিল আৰু গাড়ীখনৰ চিটটো ছুটি যায় বহিবলৈ অলপ দিগদাৰ হৈ উপায় নাই এতিয়া মানে মেনেজ কৰি গৈ আছোঁ আহি পাই গ'লোঁ মিল আৰু মিলটো মানে বন্ধ আছিলে আমি ধানটো থৈ যাম বাৰু আজি নবনাওঁ কৰিব আৰু এতিয়া জুখি কৰি থলোঁ মালিক নিব বানাই কৰি থৈ দিব দেৰিকৈ লৈ যামহি আৰু 47 কেজি হ'লে আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ মিনি ব্লগটো এটা সময় দিওঁ সৰু সৰুকৈ ভিডিঅ'বিলাক আপলোড দি আপোনালোকে চাব আৰু এতিয়া যাই থাকোঁ দিয়ক